Good morning guys, hi hello namaskar, welcome to my YouTube channel. আজি এই ভিডিওটো খুব দুখত আৰু খুবত বনাবলগীয়া হৈছে। আপোনালোকে নিশ্চয় জানে যে এগৰাকী হট সাহসী নিষ্ঠাবান কৰ্মী আৰক্ষী বিষয়া IPS জোনমণি ৰাভা আমাৰ মাজৰ পৰা হেৰাই গৈছে। নিউজ চেনেলত কোৱা মতে এই এক পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড আছে। নাজানো কিমান দূৰ সঁচা বা কিমান দূৰ মিছা। আজিকালি সঁচা কথা ক'বলৈ বহুত ভয়, কাৰণ সঁচা কথা ক'বলৈ গৈ আজি প্ৰণৱ দাস লেখীয়া মানুহ এজন CID জিম্মাত সোমাই আছে। জোনমণি ৰাভা বাইদেউ এগৰাকী নিষ্ঠাবান আৰু সাহসী ব্যক্তি হোৱাৰ উপৰিও তেওঁ কাৰোবাৰ কাৰণে এক অনুপ্ৰেৰণা আৰু কাৰোবাৰ কাৰণে এক ভয়ৰ কাৰণ হৈ পৰিছে। তেওঁ এগৰাকী পুলিচ বিষয়া হোৱাৰ উপৰিও তেওঁ এগৰাকী কাৰোবাৰ জীয়েক আছিল, কাৰোবাৰ ভণ্টি আছিল আৰু কাৰোবাৰ কাৰণে বাইদেউ আছিল। আমি এইটোৱে আশা কৰোঁ যে জোনমণি ৰাভা এই পৃথিৱী হেৰাই গ'ল যদিও আৰু 10জনী জোনমণি ৰাভা অসমত জন্ম লাভ কৰক। সৎ সাহসী হওক, নিষ্ঠাবান কৰ্মৰ জৰিয়তে নিজৰ নাম উজ্বলাই ৰখাৰ উপৰিও অসমৰ নাম উজ্বলাই তোলক। জোনমণি ৰাভাৰ নাম চিৰযুগমীয়া হওক, সোণালী আখৰে জিলিকি থাকক। জোনমণি ৰাভা মাকৰ মতে এয়া এক হত্যাকাণ্ড আছিল। তেওঁ ইতিমধ্যে জখলাবন্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। তেওঁ মূৰৰ পিছফালে এক গুৰুতৰভাৱে আঘাত পাইছিল বুকু আৰু তলপেটত। আমি এইটোৱে আশা কৰোঁ যে অসমৰ গৃহমন্ত্ৰীয়ে যি বলিষ্ঠ পদক্ষেপ ল'বলগীয়া হৈছিল সেইটো আমি এতিয়ালৈকে দেখা নাই। অতি সোনকালে এই ব্যৱস্থা লওক আৰু সঠিক তদন্ত কৰক। কোন দোষী হয় অতি সোনকালে গ্ৰেপ্তাৰ কৰক, ৰাইজৰ সন্মুখলৈ আনক। কেনেকৈ হত্যাকাণ্ড হৈছিল বা কেনেকৈ সঁচাকৈ যদি এক্সিডেণ্ট হৈছিল আমাক মুঠতে বিচাৰ লাগে, আমি সেইটোৱে জানো। আৰু এটা খুব ভাল খবৰ দিবলৈ ওলাইছোঁ যে আকৌ আহিল আনন্দ মিশ্ৰ। আপোনাক অসমলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এক বুকু কঁপি যোৱা শিৰণকাৰী কাহিনী। এগৰাকী 30 বছৰীয়া খিলঞ্জীয়া ভূমিপুত্ৰ মৃত্যু হৈছিল, আপোনালোকে নিশ্চয় জানে। নিউজ চেনেলত দেখা মতে আৰক্ষী শত্ৰু, এইটো কিমানটো সত্য আমি নাজানো, দেখা মতে আমি কৈছোঁ। আৰু নিউজ চেনেলত দেখা মতে তেওঁ কৈছিল ধৰ্ষণ। কোনে কৈছিল ধৰ্ষণ, কোন জড়িত আছিল এই হত্যাকাণ্ডৰ লগত, সকলো CID তদন্তত ওলাই পৰিব। আমি অলপ ধৈৰ্যৰে বাট চাব লাগিব। ধৈৰ্য বাহিৰে আমাৰ কোনো বিকল্প নাই। মামা, আপুনি কিবা এটা কৰক, আপুনি কিবা এটা সঠিক সিদ্ধান্ত দিয়ক, তেতিয়াহে জোনমণি ৰাভাই সঠিক ন্যায় পাব। আৰু এটা কথা আমি গম পোৱা নাই যে বেলেগ ক্ষেত্ৰত আপুনি ইমানখিনি কিবা এটা হ'লে যে ইমান তপৰাই উত্তৰ দিয়ে, সেই মামাই আজি নিমাত কিয়? প্লিজ কিবা এটা কৰক মামা। আৰু আপোনালোকে মন কৰিছেনে নাই কৰা গম পোৱা নাই, যোনজন ট্ৰাক ড্ৰাইভাৰে ভয়ানক এক্সিডেণ্টটো কৰিছিল, সেই এক্সিডেণ্ট ড্ৰাইভাৰজনক এৰেষ্ট কৰিছে হয়, কিন্তু তেওঁক এৰেষ্ট কৰাৰ আৰক্ষীত জিম্মাত ল'ব লাগিছিল, আৰক্ষীত সোধপোছ কৰিব লাগিছিল। আজি ডাইৰেক্ট জেললৈ প্ৰেৰণ কৰা হ'ল কিয়? এতিয়া কোনোবা বেলেগ ক্ষেত্ৰত হ'লে আৰক্ষীত জিম্মাত ৰাখে, আৰক্ষী সোধপোছ কৰে আৰক্ষীয়ে। আৰু এই ট্ৰাক ড্ৰাইভাৰজনক ক্ষেত্ৰত বেলেগ কিয়? আৰু অসমত আদৰ্শবাদ আৰক্ষী কিমান দিন টেকি থাকিব পাৰিব বা থাকিব নোৱাৰিব নেকি? আজিৰ যুগত আইনৰ ৰক্ষকেই ভক্ষক হ'ব খুজিছে বা হ'ব ওলাইছে, তেতিয়াহ'লে অসমৰ ৰাইজে কাৰ ওপৰত বিশ্বাস ৰাখিব যে কিবা এটা হ'লে আৰক্ষীও কাষ চাপিব? আজি আৰক্ষীয়ে যদি ৰক্ষকে যদি ভক্ষক হ'ব খুজিছে, অসমখন কোনফালে গতি কৰিছে আপোনালোকে মন কৰিবচোন। যদি পুলিচে নোৱাৰে তেতিয়াহ'লে অসমৰ ৰাইজৰ হাতত গতাই দিয়ক। অসমৰ ৰাইজে সঠিক সিদ্ধান্ত ল'ব, সঠিক ন্যায় দিব জোনমণি ৰাভাক। ধন্যবাদ। এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আগলৈকে যদি কিবা আপডেট আহে তেতিয়াহ'লে পিছত আপোনালোকক জনাই আছোঁ।